ফিনিছে হৈ গ'ল এইটো নাচিয়ে দিয়া চবে জিতিকে নাচা আকৌ হেল্ল' এভৰিৱান সকলোকে হেপী হলি আমি এয়া হলি খেলি আছোঁ ফিল্ডলৈ আহিছোঁ এইখিনি আমাৰ হলি পাৰ্টি গেং চে হাই এণ্ড হেপী হলি হেপী হলি হেপী হলি তাৰপৰা এজনীয়ে এয়া ক্ৰিকেট খেলি আছে হলিৰ নামত ক্ৰিকেট খেলি আছে জিমি 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 এইফালে চাই দিয়া এই হলিটো ক্ৰিকেট খেলে দেই এয়া বৰষুণ আহিলে এতিয়া কেইটামান ফটো শ্বুট কৰিম বুলি ভাবিছোঁ বৰষুণো আহিছে পটাপট ফটো কেইখনমান মাৰি ঘৰলৈ যাওঁগে আৰু হৈ গ'ল নাচিয়ে দিয়া চবে জিতিকে এতিয়া ৰং খেলি আহি গা পা ধুই অকণমান চাফা হৈছোঁ এয়া আয়ুষ্মান আহি পাইছে ক'ত গ'লি হেপী হলি হেপী হলি হেপী হলি এতিয়া আকৌ ফিল্ডলৈ ওলাই যাওঁ লগৰ কেইজনী ৱেইট কৰি আছে ফিল্ডৰ ষ্টেডিয়ামত ফটো ক্লিক কৰিম বুলি এতিয়া ছাতৰ ওপৰলৈ গৈছোঁ অলপ ফটো শ্বুট কৰিলোঁ ভিডিঅ' শ্বুট কৰিলোঁ এয়া এতিয়া আমাৰ ডান্স আৰম্ভ হৈ গ'ল ৰং খেলা দিনা আৰু ডান্স নহয় তেনেহ'লে কিহৰ ফাকুৱা হয়নে সেইকাৰণে দেখিছেনে কেনেকুৱা ডান্স কৰিছোঁ আমি গোটেইকেইজনী বলীয়া অঁ এই পিংক কালাৰ চুলিটো জমনি ডান্সৰ কোনো ষ্টেপ চিনচাৰ নাই যি যেনেকৈ পাৰিছে যাৰ যি ষ্টেপ তেনেকৈ নচা হৈছে আৰু ফূৰ্তি কৰিব লাগে ডান্স ষ্টেপ লৈ কি কথা আছে ঘৰলৈ আহিলোঁ ফ্ৰেছ হৈ ল'লোঁ এতিয়া চাহ অকণ খাওঁ বৰষুণো দি আছে ধেৰ নচা হ'ল আজি ডান্স ভিডিঅ'কেইটা চাই কেনেকুৱা পালে জনাব পাগলামি ডান্স আজি চাহ পকৰি আৰু আলু চপ বৰষুণৰ বতৰ আৰু পকৰি আলু চপ আজি চাহ খাই মজাই বেলেগ চাহ আলু চপ আৰু লাল চাহ মই লাল চাহ খাইহে ভাল পাওঁ দেই এতিয়া খাওঁ দেই চাহ বাহিৰলৈ ওলাই দেখিছোঁ এইফালে চব ইমান উই পোক হে ভগৱান কিমান উই পোক চব বৰষুণ দিলে এই উই পোক ওলায়ে মানে এতিয়া বৰষুণ দি আছে সেইকাৰণে উই পোক দেখিছেনে এয়া খোৱা শেষ হ'ল ৰং খেলিবলৈ আহিছে এই নদী ঘৰলৈ যা হৈ গ'ল এইখিনি কেনেকৈ খেদেও জনাবচোন এইখিনি কেনেকৈ খেদে এইখিনি খেদি লওঁ লাইট য'ত থাকে এই পোকখিনি আচলতে লাইটছ অফ কৰি দিয়া হয় ভিতৰৰ পৰা বাহিৰলৈ ওলাবৰ কাৰণে সেইকাৰণে ভিতৰত লাইটছ অফ কৰি দিয়া হৈছে সেইকাৰণে বাহিৰত আহি দেখিছেনে গোটেই পৰ্দাখনত পজে দিছোঁ মই সিহঁতৰ লগত ঠিক আছে এটা খেদি লওঁ তাৰপিছত ভিডিঅ'টো দেখাই আছোঁ এয়া আমি গোটেইখন আন্ধাৰ কৰি লাইটছ অফ কৰি উই পৰুৱা খেদিছোঁ পাই উই পৰুৱা খেদি আছোঁ ভাত
ভাত পানী খাই শুবলৈ ৰেডি এতিয়া আজি মানে ঢেৰ ৰং খেলা হ'ল ডান্স কৰা হ'ল চ' ভাগৰ লাগিছে আকৌ আৰু বৰষুণো দি আছে আৰু এনেকুৱা বতৰত শুই ভাল লাগে সেইকাৰণে সোনকালে শুম আৰু বৰষুণো দিছে আৰু আজি ঠাণ্ডা পৰিছে সেইকাৰণে কাপোৰখন লৈ লৈছোঁ বৰ ঠাণ্ডা পায় এতিয়া সেইকাৰণে ভাবিছোঁ ব্লগটো সামৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব এণ্ড যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব বাই বাই